নমস্কাৰ বন্ধুসকল, মই গোবিন্দ গোহাঁই আছাম ইনফো হাব ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা নতুন টপিকছ লৈ আপোনালোকৰ মাজত থিয় হৈছোঁ। আজিৰ টপিকছটো হৈছে সংখ্যাৰ চকৰিত ভাগ্য আৰু জীৱন। বন্ধুসকল, সংখ্যাৰ ৰহস্যময় জগতখনৰ পৰা আজি এনে এটা ৰহস্য আপোনালোকৰ আগত মুকলি কৰিবলৈ ওলাইছোঁ, যিটোৱে আপোনালোকক গুৰুত্বপূৰ্ণ কৰ্মত সফলতা অৰ্জন কৰাত যথেষ্টখিনি সহায় কৰিব। আপোনালোক আটাইৰে নিশ্চয় এনেকুৱা অভিজ্ঞতালব্ধ অনুভৱ আছে যে সপ্তাহৰ কিছুমান দিনত সকলোখিনি কাম প্ৰায় হৈ যায়, কিন্তু কিছুমান দিনত প্ৰায় লোকচানৰ সন্মুখীন হ'ব লগাত পৰে। তেতিয়া আমি ক'বলৈ ধৰোঁ যে অমুক বাৰটো মোৰ বাবে লাকি আৰু আমুক বাৰটো মোৰ বাবে আনলাকি। সেইবাবে সংখ্যাতত্বই এই ক্ষেত্ৰত আগবঢ়াইছে আপোনালোকলৈ কাৰ্যকৰী সহায়ৰ হাত। আৰম্ভ কৰোঁ বন্ধু আজিৰ ভিডিঅ'টো সংখ্যাৰ চকৰিত ভাগ্য আৰু জীৱন, জ্যোতিষী মহৰ্ষি মণি কাশ্যপৰ দ্বাৰা। আপোনাৰ জীৱনটো অতি সহজেই জানি লওক আপোনাৰ বাবে লাকি দিন কোনবোৰ আপোনাৰ জন্মদিনৰ সহায়ত। যদিহে আপোনাৰ মুখ্য সংখ্যা 1 অৰ্থাৎ জন্মদিন যিকোনো মাহৰ 1, 10, 19 অথবা 28 তাৰিখ হয়, তেওঁলোকৰ বাবে শুভ বাৰ হৈছে দেওবাৰ, সোমবাৰ আৰু বৃহস্পতিবাৰ। মুখ্য সংখ্যা 2 যিকোনো মাহৰ 2, 11 আৰু 20 আৰু 29 তাৰিখ হয়, তেওঁলোকৰ বাবে শুভ হৈছে সোমবাৰ, শুক্ৰবাৰ আৰু মঙলবাৰ। মুখ্য সংখ্যা 3 যিকোনো মাহৰ 3, 12, 21 আৰু 30 তাৰিখ জন্মৰ দিন হয়, তেওঁলোকৰ বাবে শুভ বাৰ হৈছে বৃহস্পতিবাৰ, মঙ্গলবাৰ আৰু শুক্ৰবাৰ। মুখ্য সংখ্যা 4 অৰ্থাৎ জন্মদিন যিকোনো মাহৰ 4, 13, 22 অথবা 31 তাৰিখ হয়, তেওঁলোকৰ বাবে দেওবাৰ, শনিবাৰ আৰু সোমবাৰ শুভ বাৰ। মুখ্য সংখ্যা 5 জন্মদিন যিকোনো মাহৰ 5, 14 বা 23 তাৰিখ হয়, তেওঁলোকৰ বাবে শুভ বাৰ হৈছে বুধবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। মুখ্য সংখ্যা 6 জন্মদিন হৈছে 6, 15 অথবা 24 হয়, তেওঁলোকৰ বাবে শুক্ৰবাৰ, সোমবাৰ আৰু বৃহস্পতিবাৰ আৰু মঙ্গলবাৰ শুভ হয়। মুখ্য সংখ্যা 7 অৰ্থাৎ জন্মদিন যিকোনো মাহৰ 7, 16 অথবা 25 তাৰিখ হয়, তেওঁলোকৰ বাবে মঙ্গলবাৰ, বুধবাৰ, সোমবাৰ আৰু দেওবাৰ শুভ হয়। মুখ্য সংখ্যা 8 জন্মদিন যিকোনো মাহৰ 8, 17 অথবা 26 তাৰিখ হয়, তেওঁলোকৰ শুভ বাৰ হৈছে শনিবাৰ, বৃহস্পতিবাৰ আৰু বুধবাৰ। মুখ্য সংখ্যা 9 জন্মদিন যিকোনো মাহৰ 9, 18 অথবা 27 তাৰিখ হয়, তেওঁলোকৰ বাবে শুভ বাৰ হৈছে মঙ্গলবাৰ, সোমবাৰ আৰু শুক্ৰবাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। অনাগত দিনৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ আছাম ইনফো হাব ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, উপকাৰী বুলি ভাবে, বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু এটা কমেণ্ট দি মোৰ মনোবল বৃদ্ধি কৰাৰ লগতে আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম, আজিলৈ আহোঁ।